হেল্ল' গাইজ, এয়া হৈছে দাইল আৰু আজি এটা বোলো ৰেচিপি দিওঁ যিটো আমাৰ আম্মায়ে প্ৰায়ভাগে বনাই থাকে। দাইলৰ পকৰি বনোৱা হ'ব। তাৰপিছত কি কৰোঁ চাই থাকক। ইয়াত আছে দাইল আৰু নহৰু, আদা আৰু জলকীয়া। তো ইয়াত এতিয়া নিমখ দিয়া হ'ব আৰু দি মেলি ইয়াত পকৰি বনাম আমি। এতিয়া আগলৈ ভিডিঅ'টো চাই থাকক। আৰু ইয়াত ভালকৈ পটাত পিছা হৈছে দেই। পটাত পিচিলে একেবাৰে ধুনীয়া হয়। তো এয়া আম্মাই জিৰা গুড়ি, হালধি গুড়ি আৰু জলকীয়া গুড়ি লগতে পিঁয়াজ দি ধুনীয়াকৈ মিক্স কৰি ল'লে। এতিয়া ইয়াৰ কি হ'ব, এতিয়া ইয়াত তেল দিয়া হ'ব। তেল দি মেলি ইয়াত তেল দিলোঁ। এইকেইটা এতিয়া ভালকৈ ফ্ৰাই কৰি ল'ব। তাৰপিছত ইয়াৰ তৰকাৰী বনাওঁ। তৰকাৰীখিনি ইয়াত ধুনীয়াকৈ আমি যেনেকৈ নৰ্মেল তৰকাৰী বনাওঁ তেনেকৈয়ে মানে লাও আৰু আলু ইয়াত ব্যৱহাৰ কৰা হৈছে। এনেকৈয়ে দিয়ে হেৰি ন, ইয়াত লাও আৰু আলু নৰ্মেল আমি যেনেকৈ তৰকাৰী বনাওঁ তেনেকৈয়ে মানে দিয়া হৈছে। ইয়াত খালি পকৰিকেইটা দি দিয়া হ'ব। বেছি একদম ইজি হয়, খালি ভাল লাগে খাই মেলি। এনেই আমি যদি ফ্ৰাই পকৰিকেইটা এক্সট্ৰাকৈ খোৱাতকৈ মানে ইয়াৰ লগত খাব পাৰোঁ। চ' হেল্ল' গাইজ, এয়া এতিয়া পকৰিকেইটা ইয়াত এনেকৈ দি দিয়া হ'ব। তাৰপিছত এইখিনি আমি অলপ দেৰি এনেকৈ ৰাখি তাৰপিছত কমপ্লিট হৈ যাব এইটো তৰকাৰীটো। আপোনালোকেও ঘৰত বনাই খাব পাৰিব, বহুত ভাল লাগে খাই। তো আজিৰ কাৰণে ইমানেই, বাই বাই। বাকী কেৰাহীখন ইগন'ৰ কৰিব দেই। এয়া দেখিছে কিমান ধুনীয়া আৰু খায়ো বহুত ভাল লাগে। আপোনালোকেও ঘৰত ট্ৰাই কৰিব।